এইবাৰ চুৰৰ টাৰ্গেট হৈ পৰিছে মন্দিৰ। নগাঁও চহৰৰ কাষৰ মাজৰ আতি হৰিহৰ মন্দিৰ। যোৱা নিশা চুৰে মন্দিৰৰ দৰ্জা লক ভাঙি মন্দিৰৰ মূল্যৱান সামগ্ৰী লৈ যায়। মন্দিৰৰ পৰিচালনা সমিতিয়ে আমাক জনোৱা মতে হৰিহৰ মন্দিৰৰ ওচৰতে এতিয়া অচিনাকি যুৱকসকলৰ মদৰ আৰু ড্ৰাগছৰ আড্ডা পৰিগণিত হৈছে। এই মন্দিৰভাগ নিৰাপত্তাহীন হৈ পৰিছে। মন্দিৰৰ পৰিচালনা সমিতি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক এই মন্দিৰৰ ওচৰত মদ ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ অনুৰোধ জনাইছে। আৰু আপোনালোকে আহি গম পাইছে আৰু আমাৰ এই মন্দিৰভাগ দেখিছে। আমাৰ এই মন্দিৰভাগ আপোনাৰ এই অঞ্চলতে পুৰণা মন্দিৰ বুলি ক'ব লাগে। স্থাপিত 1985 চনতে হৈছে আৰু এতিয়া শাওণ মাহ বুলি আপোনাৰ সকলো ভক্তসকল আহি ভক্তবান ৰাইজসকল আহি সাজি মেলি ইয়াৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে। দেখিছে আপোনালোকে আহি পেলাই। আৰু শাওণ মাহ বুলি বিভিন্ন আপোনাৰ প্ৰস্তুতি কৰা হৈছিলে। মাইকৰ কিছুমান হৰ্ণ অনা হৈছিলে, বাচন বৰ্তন আছিলে। আমাৰ প্ৰতি সোমবাৰে দেওবাৰে যায় আপোনাৰ বুলবম। যোৱা ৰাতি হৈছে কি ইয়াতে মানে আপোনাৰ চুৰিকাণ্ড সংঘটিত হৈছে, গম পাইছে ইতিমধ্যে। এতিয়া আমাৰ মানে মন্দিৰটো এনেকুৱা হৈছে কোনো নিৰাপত্তা নাইকিয়া হৈ গৈছে। নিৰাপত্তা নাইকিয়া হৈছে। এটা কথা ক'ব লাগিব মই যে আমাৰ এই মন্দিৰৰ আশে পাশে এই অঞ্চলটোত এখন খেলপথাৰ আছে, শ্বহীদ চন্দন সিং স্কুলৰ খেলপথাৰ। তাতে সকলোখিনি খেলে। ৰাতি হ'লে ইয়াত আড্ডা, অচিনাকি মানুহ, কোনো চিনাকি মানুহ নহয়, বিভিন্ন নিচাযুক্ত বস্তু খাবলৈ আহে। এতিয়া আপুনি কাক মানা কৰিব? অকলে ক'ব নোৱাৰে। বিভিন্ন মানুহক আমি ইয়াৰ পৰা খেদি পঠাইছো। আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছো যে প্ৰশাসনে অকণ যদি চকু দিয়ে ভাল লাগিব। কাৰণ অকল মন্দিৰটো বুলিয়ে নহয়, এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে এইখন আশে পাশে যে মানুহে ঘৰৰ বাহিৰত এটা পেন মেলি থ'ব নোৱাৰে, চুৰ কৰি লৈ যায়। এখন চাইকেল থ'ব নোৱাৰে, এনেকুৱা অৱস্থা। আজি আপুনি দেখিব, আপোনালোকে যদি অকণ দেখাই দিয়ে যে মন্দিৰৰ ভিতৰত দানপাত্ৰ, ৰূপৰ ফুল আছিলে, ৰূপৰ ফুল, আকৌ আপোনাৰ পিতলৰ কলহ আছিলে, মন্দিৰৰ টিলিঙা ঘণ্টা আছিলে, দানপাত্ৰত যিখিনি বস্তু আছিল সকলো লৈ গৈছে, টকা পইচা পৰা আদি কৰি মানে। আৰু আপোনাৰ বুলবমৰ কাৰণে আমি এইখিনি হৰণ আনি থৈছিলোঁ, সেয়া লৈ গৈছে। বাচন বৰ্তন যি আছিলে সকলোখিনি উদন কৰি আজি লৈ গৈছে।